নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মহাশিৱৰাত্ৰিৰ পাছৰ সোমবাৰটিত এটা বেলপাত মনে মনে ৰাখক এই ঠাইত ঘটিব চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি বন্ধুসকল, মহাদেৱক বেলপাত অৰ্পণ কৰাটো শিৱপুৰাণত অতিকৈ লাভকাৰী হিচাপে মানা হৈছে। যদিহে শুদ্ধ মনে এটি বেলপাত মহাদেৱক অৰ্পণ কৰে তেন্তে তেওঁ অতি সহজেই প্ৰসন্ন হয় আৰু এই বেলপাতৰ বাহিৰে তেওঁৰ পূজা সম্পূৰ্ণ নহয়। এই বেলপাত মহাদেৱক অৰ্পণ কৰিলে জীৱনৰ পৰা যিকোনো সমস্যা আদি দূৰ হোৱাৰ লগতে শুভ সংকেত লাভ হয়। সেয়েহে যদি ঘৰত বেলগছ ৰখা হয় তেন্তে সফলতাৰ মাৰ্গ খোলে। শিৱপুৰাণ অনুযায়ী ঘৰত বেলগছ থাকিলে ঘৰত পবিত্ৰতা বৃদ্ধি পায়। গতিকে আজি এই ভিডিঅ'টিত মহাদেৱক প্ৰসন্ন কৰাৰ বাবে বেলপাতেৰে কৰা এটি সহজ উপায়ৰ বিষয়ে আলোচনা কৰিম। যদিহে এই উপায়টি কৰিব পাৰে তেন্তে ঘৰত নাথাকে অৰ্থৰ অভাৱ। গতিকে জানো আহক সেই উপায়টিৰ সম্বন্ধে। মহাশিৱৰাত্ৰিৰ পাছৰ সোমবাৰটিত 3টা পাত থকা এটি বেলপাত ল'ব। পাৰিলে সেই বেলপাতকেইটাত ওম নমঃ শিৱায় লিখিব। তাৰ পাছত ঘৰত মন্দিৰত সোমাই আসন পাতি বহি মহাদেৱক সেই পাত অৰ্পণ কৰিব আৰু অৰ্পণ কৰাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰটি যিমান পাৰে জপ কৰিব। অন্তত 21 বাৰ হ'লেও জপ কৰিবলৈ নাপাহৰিব। তাৰ পাছৰ দিনা সেই বেলপাতটি নি আপোনাৰ ঘৰত টকা পইচা ৰখাৰ স্থানত ৰাখি থ'ব। ইয়াৰ দ্বাৰা মহাদেৱৰ আশীৰ্বাদত আপোনাৰ ঘৰত অভাৱ অনাটন আদি লাহে লাহে দূৰ হ'বলৈ ধৰিব। যদিহে এই উপায়টি সম্পূৰ্ণ বিশ্বাসেৰে কৰি চাব পাৰে তেন্তে নিশ্চিতভাৱেই ইয়াৰ ফল আপুনি লাভ কৰিব। ইয়াৰ বাহিৰেও পাৰিলে ঘৰত বেলগছ ৰোপণ কৰক। এই বেলগছ ঘৰত থাকিলে পবিত্ৰতা বৃদ্ধি পায়, ফলত ঘৰত কোনো সমস্যা আদিৰ লগতে অশুভ শক্তিৰ প্ৰৱেশ ঘটিব নোৱাৰে। যদিহে ভিডিঅ'টি ভাল লাগিলে তলত কমেণ্টত লিখিব ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ।